সকল আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত গীত আৰু ছবি নামৰ কবিতাটোৰ পৰা সকলো প্ৰশ্ন উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'বা। যদি তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি ভাবা তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'বা। লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰো কৰিবা যাতে তেওঁলোকেও ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। ব'লাচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ো। 1 নম্বৰ আছে চমু উত্তৰ দিয়া। ক নম্বৰ কেনে গীত আৰু ছবিক কোনেও ভাল নুবুলে। উত্তৰটো লিখিব পাৰা যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নুবুলে। যিবোৰ গীত কি কৰিব নোৱাৰে কোনেও বুজি নাপায় হয়নে, আৰু যিবোৰ ছবিৰ মূল কি ছবি আঁকিছে কোনেও একো ধৰিব নোৱাৰে তেনেবোৰ ছবিক কি নাপাব কোনেও ভাল নাপাব বা ভাল নুবুলিব। উত্তৰটো এনেকৈও লিখিব পাৰা যিটো গীত বুজাইহে বুজে যিটো ছবিৰ মূল আটায়ে নুবুজে তেনে গীত আৰু ছবিক কোনেও ভাল নুবুলে। যিজনে গীত গাইছে তেওঁহে বুজি পায় আৰু যিটো ছবিৰ মূল যিজনে আঁকিছে তেওঁহে বুজি পায় তেনেধৰণৰ গীত আৰু ছবি কোনেও ভাল নুবুলে। খ নম্বৰ সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ প্ৰাণ টানি ধৰে। উত্তৰটো লিখিব পাৰা সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাক প্ৰাণ টানি ধৰে। যি সৰু কথা সদায় শুনি থকা সৰু কথাটো যদি গীতৰ ৰূপত গাই দিয়া হয় সেই কথাটো আমাক প্ৰাণ টানি ধৰিব পাৰে। বা এনেকৈ লিখিব পাৰা গীত হ'লে কি কৰে আমাৰ প্ৰাণ টানি ধৰে। ঘ নম্বৰ কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ। উত্তৰটো লিখিব পাৰা নিমজ ভাৱ গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে। বা এনেদৰেও লিখিব পাৰে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যা কি হয় অজৰ-অমৰ হয়। ঘ নম্বৰ কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। উত্তৰটো লিখিব পাৰা যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায়, যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। বা উত্তৰটো এনেদৰেও লিখিব পাৰা যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায় জগতৰো উল্হা বঢ়ায় তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। বুজি পাইছা যিটো গীত শুনি সকলোৱে কি কৰিব যিটো গীত আৰু যিটো ছবি সকলোৱে একে ৰং পায় একে ধৰণৰ আনন্দ লাভ কৰে আৰু জগতৰো উল্হা বঢ়ায় মানে আনন্দ লাভ কৰে তেনেকুৱা ধৰণৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। অংগ নম্বৰ সিহে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি। উত্তৰটো এনেদৰে লিখিব পাৰা সিহে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ হ'ল আকাশ শূন্য কিন্তু কবিতাটোত আলাস শব্দটো হৃদয়ক বুজাইছে। বা এনেদৰে লিখিব পাৰা আকাশ শূন্য। 2 নম্বৰ ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰটো লিখিব পাৰা গীত আৰু সংগীত আৰু ছবি বা চিত্ৰ এই দুয়োবিধ 64 কলাৰ অন্তৰ্গত। কলা কেইবিধ 64টা হয়নে, তাকে কি বুলি কোৱা হৈছে 64 কলা বুলি কোৱা হৈছে। এই কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। এই কলাৰ জৰিয়তে মানুহে কি লাভ কৰে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ হ'লে মানুহক একান্তই সাধনাৰ প্ৰয়োজন। গতিকে এই কলাৰ গৰাকী হ'বলৈ কি লাগিব মানুহক একান্ত সাধনাৰ প্ৰয়োজন হয়। কেৱল শব্দৰ বিন্যাসে গীত হ'ব নোৱাৰে। শব্দৰ বিন্যাসে কি হ'ব নোৱাৰে গীত হ'ব নোৱাৰে। কেৱল ৰঙৰ সমাহাৰ হ'লেই যে তাক উৎকৃষ্ট ছবিৰ মৰ্যাদা দিব নোৱাৰি। বিভিন্ন ধৰণৰ ৰং বিৰং কি কৰিছে ছবিটোত লগাইছে হয়নে, কিন্তু সেইটো ছবি কি হ'ব নোৱাৰে মৰ্যাদা লাভ নকৰিবও পাৰে, ধুনীয়া নহ'বও পাৰে সেই ছবিটো। যিবোৰ ছবি সুৰীয়া শব্দই সৰ্বসাধাৰণৰ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয়, সৰ্বসাধাৰণৰ লোকত কি কৰিব পাৰে আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকে গীত বুলি কোৱা হয়। তাকে কি বুলি কোৱা হৈছে গীত বুলি কোৱা হৈছে।
আনহাতে যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ যোগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মহ্য চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে। ৩ নম্বৰ, সদায় চকুৰে দেখা পাঠটো ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা। উত্তৰ, আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰোঁ। কিন্তু আমি সদায় দেখি থকা এই চৌপাশৰ পৰিৱেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অনিন্দ সুন্দৰ সৌন্দৰ্য দেখিব পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপ দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি। ৪ নম্বৰ, কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে? কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। উত্তৰটো লিখিব পাৰা। কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ক'বলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণতে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে তেনেকুৱা গীত আৰু ছবিৰ পৰা সকলোৱে ৰস আহৰণ কৰিব নোৱাৰে। গতিকে যিবোৰ গীত কোনোবাই গাই আছে সেই গীতবিলাক যদি বুজাইহে বুজে আৰু যিবিলাক ছবি যিজনে আঁকিছে তেওঁহে বুজি পায়, তেনেকুৱা ধৰণৰ ছবিক কি নাপায় সকলোৱে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোকে হৃদয়ত কোনো আনন্দ অনুভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নোবোলে বুলি কবিয়ে কৈছে। কেনেকুৱা ধৰণৰ গীত আৰু ছবিক কোনেও আনন্দ ভাল বুলি নকয়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ সুৰ লয় মানুহৰ অন্তৰত সুৰৰ ঝংকাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্থান দিয়ে, যিবোৰ সদায় চিৰস্থায়ী হৈ থাকে। ৫ নম্বৰ, গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। গীত আৰু ছবি কবিতাটোৰ সাৰাংশনো কি? গীত আৰু ছবি কবিতাটোত কবি দুৰ্গেশ্বৰ শৰ্মা, কবিজনৰ নাম হ'ল দুৰ্গেশ্বৰ শৰ্মা, কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। গতিকে কবিতাটোত কাৰ বিষয়ে কৈছে? প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন বা মহত্বৰ কথা কলাত্মক ৰূপত দাঙি ধৰিছে কবিজনে। কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সৰ্বসাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবি কোনেও ভাল বুলি নকয় বা ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰসবোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবি সকলোৱে মনত ঠাই আৰু অধিকাৰ লাভ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহৰ আকৰ্ষণ কৰিব পাৰে। সৰু বিষয় এটাও কি হ'ব পাৰে কলাত্মক ৰূপত মানুহৰ মনত আকৰ্ষণ
কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰ কৰে ৰং তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। ঠিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰৰে সজায় সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তুবোৰকো সূক্ষ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবিলাক কৌশলী বিদ্যা অজৰ অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে। ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে। ব্যাখ্যা কৰা। সদায় চকুৰে দেখা গছ পাতটো ছবিটোত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটো প্ৰাণ হলে টান টানি ধৰে। এনেদৰে লিখিব পাৰা। প্ৰথমতে যিটো কবিতাৰ ব্যাখ্যা কৰিবলৈ দিছে এইখিনি লিখি দিব পাৰা। সদায় চকুৰে দেখা গছ পাতটো ছবিটোত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটো প্ৰাণ হলে প্ৰাণ টানি ধৰে। উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাৰ পৰা তুলি অনা হৈছে। ইয়াৰ পিছত সূক্ষ্মতকৈ সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰি সি অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কথা ফাঁকি অৱতাৰণা কৰিছে। ব্যাখ্যাটো হ'ল আমি সদায় দেখি থকা গছৰ পাতখিলা যেতিয়া চিত্ৰ কৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ দিয়ে। যেতিয়া আমি শুনি থকা কথাবোৰ সুৰ লয় ইত্যাদিবিলাক লগোৱা হয় সেইবিলাক আমাৰ মনত কি দিব পাৰে আনন্দ দিব পাৰে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাতকৈ কলাত্মক ৰূপৰ উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰিছে। ক নম্বৰটো হ'ল মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ। য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। তোমালোকে যিখিনি ব্যাখ্যা কৰিছে ব্যাখ্যাখিনি প্ৰথমতে লিখি ল'ব পাৰা। ইয়াৰ পিছত উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ এই প্ৰসংগতে কবিয়ে উক্ত কথা ফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয় স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ কি হ'ব পাৰে ভিন্ন হ'ব পাৰে। ভাৱ বিষয়ক সমাৰ্থক শব্দ লিখা। সমাৰ্থক মানে হ'ল একে ধৰণৰ অৰ্থ থকা শব্দবিলাক। জগত পৃথিৱী ধৰণী উৎসাহ বা আনন্দ চকু নয়ন বা অক্ষি সূক্ষ্ম সৰু ক্ষুদ্ৰ বা সূক্ষ্ম ভাল উত্তম বা সজ কাণ হ'ল কৰ্ণ। ইয়াৰ পিছত বাক্য ৰচনা। কৌশলী বিদ্যাৰ সহায়ত সূক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি। এনেদৰে লিখিব লাগিব বুলি কথা নাই, তোমাৰ নিজৰ ধৰণে তোমালোকে সজাই ল'ব পাৰা। অজৰ অমৰ। শংকৰদেৱৰ ৰচনা আজি অসমীয়া সাহিত্যত সদায় অজৰ অমৰ হৈ থাকিব। ইয়াৰ পিছত আলাসৰ ঠাই। সুমধুৰ গীতক শ্ৰোতা জনতাই আলাসৰ ঠাই দিয়ে। যিবিলাক সুমধুৰ গীত সেইবিলাকক শ্ৰোতা জনতাই কি দিয়ে আলাসৰ ঠাই দিয়ে। ডাঙৰ দীঘল। ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছিল। বিপৰীত শব্দ লিখা।
মিহি খহটা প্ৰাণ নিষ্প্ৰাণ মৃত্যু জন্ম মূল অতিৰিক্ত সূক্ষ্ম বৃহৎ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আমাৰ ভিডিঅ'টো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰো কৰিবা যদি তুমি আৰু শেষত সকলোৰে জীৱনটো সুখময় হওক শান্তিময় হওক সকলোৱে একোজন সুনাগৰিক হৈ গঢ়ি উঠক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো মই সামৰিছোঁ জয় আই অসম।